পশ্চিম কাৰ্বি আংলঙত ভোটাৰ তালিকাত বিভ্ৰান্তি হাহাকাৰ সৰ্বসাধাৰণ ৰাইজ কাৰ ভুলৰ পৰিণতি এই চৰম দায়িত্ব জ্ঞানহীন কাণ্ড সাহস্তি সংখ্যক গুৱাহাটী ৰঙালী বিহু সন্মিলনী এবাৰ বিহু সম্ৰাংগী কাৰ্বি আংলঙত জাগৃতি সন্দিকৈ পুনৰ ধৰ্ষণ কাণ্ড হুজাই দলবদ্ধৰ ধৰ্ষণৰ পিছত ৰাজপথত পেলাই থৈ গ'ল যুৱতীক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পৰিষদীয় ৯ নং আমৰেং সমষ্টিৰ অন্তৰ্গত 4খন গাঁৱৰ ভোটাৰ তালিকাত উলটপালত বিভ্ৰান্তিকৰ পৰিস্থিতিত সৰ্বসাধাৰণ ৰাইজ কাৰ ভুলৰ পৰিণতিত হৈছে এই কাণ্ড কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনস্থ ৯ নং আমৰেং সমষ্টিৰ অন্তৰ্গত ক্ৰমে আমৰেং গাঁও লাংলং পাক গাঁও চিংথি গাঁও লোৱাৰ লাংকেডিং গাঁও আপাৰ লাংকেডিং গাঁৱৰ মাজত ব্যাপক ভোটাৰ তালিকাত কেন্দ্ৰ কৰি হৈছে হাহাকাৰ পৰিস্থিতি এনে পৰিপ্ৰেক্ষিতত উক্ত গাঁওকেইখনৰ ৰাইজৰ মাজত মহাবিভ্ৰান্তিকৰ অৱস্থা হোৱাৰ লগতে মনত গভীৰ অনিশ্চয়তা আৰু আশংকাৰ সৃষ্টি হৈছে প্ৰাপ্ত তথ্য অনুসৰি 2016 বৰ্ষত কৰা লোকপিয়লৰ পিছৰ পৰাই বিশেষকৈ লাংলক পাও নামৰ গাঁওখনৰ নাম লুপ্ত কৰি উক্ত গাঁওখনৰ ভোটাৰ ৰাইজক অন্তৰ্ভুক্তি কৰিছে অচেং নামৰ গাঁৱত ঠিক তেনেকৈ অচেং নামৰ গাঁওখনৰ ভোটাৰ ৰাইজৰ নাম ৰংপি গাঁৱৰ নামত অন্তৰ্ভুক্তি কৰি দিছে লোৱাৰ লাংকেডিং নামৰ গাঁওখনৰ ভোটাৰ ৰাইজৰ নাম আমৰেং গাঁৱৰ নামত তালিকাত সুমুৱাই দিছে আনহাতে আমৰেং গাঁৱৰ ভোটাৰ ৰাইজৰ নাম ৰংপি গাঁৱৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ফলত উক্ত বৰ্ষৰ পৰাই ভোটাৰ ৰাইজক দুখনকৈ ভোটাৰ আইডি প্ৰদান কৰা হৈছে আনহাতে সাধাৰণ গয়া ৰাইজে নিজৰ নামসমূহ ভোটাৰ তালিকাত বিচাৰি হাহাকাৰ হ'ব লগাত পৰিছে এনে পৰিপ্ৰেক্ষিতত স্থানীয় কেইবাগৰাকীমান সচেতন নাগৰিকৰ উদ্যোগত আমৰেঙত এখন সভা অনুষ্ঠিত কৰা হয় সভাত অঞ্চলটোৰ BLO বিমল বে নিৰ্বাচনী বিভাগৰ জিৰি কিন্দেং চক্ৰ আৰু সুপাৰভাইজাৰ কমল ইংহি প্ৰমুখ্যে গাঁও উন্নয়ন সমিতি অধ্যক্ষ লুকাছ মিলিক সাৰ্মিজ মৌজাদাৰ কেনেডি ইংহি স্থানীয় চৰকাৰী গাঁওবুঢ়া লুনছে ৰংপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তি উপস্থিত থাকে যিখন সভা হ'ল এই সভাৰ প্ৰপ'জেলখিনি আমি সুপাৰভাইজাৰলৈ সন্মিলনলৈ পঠিয়াই দিম তেওঁলোকে তাৰপিছত সিদ্ধান্ত ল'ব আৰু নিশ্চয় এইটো ফলৱতী হ'ব কাৰণ যিহেতু এইটো প্ৰপাৰ দাবী গতিকে এইটো আমি ফলৱতী হোৱাৰ কাৰণে চেষ্টা নিশ্চয় কৰিম মই ফল'ব কৰিম আৰু মই অফিচিয়েলি অলপ মই প্ৰেছাৰাইজ কৰিম আমৰেঙৰ জ্যেষ্ঠ নাগৰিক ৱাংহাম মিলিকৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাইজে নিজৰ নামৰ খেলিমেলিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে তেওঁলোক পূৰ্বৰ দৰে নিজৰ প্ৰকৃত গাঁৱৰ নামত ভোটাৰ তালিকা প্ৰস্তুতি কৰাৰ দাবী জনায় ইফালে ৰাইজৰ দাবী পূৰণ কৰাৰ সম্পৰ্কে BLO বিমল বে আৰু সুপাৰভাইজাৰ কমল ইংহিয়ে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে খেৰনিৰ পৰা বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ সাহস্তি সংখ্যক গুৱাহাটী ৰঙালী বিহু সন্মিলনী এবাৰ বিহু সম্ৰাজ্ঞী হ'ল জাগৃতি সন্দিকৈ 7 গৰাকী বৰ বিহুৱতীক পৰাজিত কৰি শ্ৰেষ্ঠ অৰ্জন কৰে কাৰ্বি আংলঙৰ জীয়ৰী জাগৃতি সন্দিকৈ নগদ ৫১,০০০ ধনসহ জাগৃতিক প্ৰদান কৰা হয় বিভিন্ন উপহাৰ লগতে নেমকেয়াৰ হস্পিটেলৰ তৰফৰ পৰা সংস্থাপনৰ সুবিধা প্ৰদান কৰা হয় আনহাতে ৰঙালী বিহু সন্মিলনীত শ্ৰেষ্ঠ ঢুলীয়া সন্মান লাভ কৰে দেৱজিৎ তামুলীয়ে শ্ৰেষ্ঠ বিহু কুঁৱৰী সন্মান লাভ কৰে কোলাঘাটৰ নয়না ভৰালীয়ে নয়নাই নগদ ২১,০০০ ধনসহ বিভিন্ন উপহাৰ লাভ কৰে শ্ৰেষ্ঠ বিহু হ'ল দুলীয়াজানৰ মৌচুমা তাইয়ে নগদ ২১,০০০ ধনসহ বিভিন্ন উপহাৰ প্ৰদান কৰা হয় মৌচুমীক গোকলিয়াৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাপ নিউজ পুনৰ ধৰ্ষণৰ কাণ্ড হোজাই ৰঙালী বিহুৰ আনন্দ উল্লাহৰ মাজতে সংঘটিত এই জঘন্য আৰু অমানৱীয় কাণ্ড তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ ধৰ্ষিতা যুৱতীৰ ৰাজ্যজুৰি চলি আছে ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ তাৰ মাজতে পুনৰ ধৰ্ষণৰ কাণ্ড এবাৰ ঘটনাস্থান হোজাই কালিবাৰী
তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ যুৱতীৰ জানিব পৰা মতে নগাঁও জামুগুৰিৰ পৰা ট্ৰাক চালকে এখন ট্ৰাকত তুলি আনিছিল যুৱতীগৰাকীক তাৰ পিছত দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায় ৰাজপথত পুৱাৰ ভাগত কপাহৰ স্থানীয় ৰাইজে উদ্ধাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা অৱস্থাত দেখা পায় যুৱতীগৰাকীক লগে লগে খবৰ দিয়া হয় আৰক্ষীয়ে উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি নীলবাগান মডেল চিকিৎসালয়ত ভৰ্তি কৰায় কিন্তু যুৱতীগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে আমি গ'লো তাৰপিছত বৰ কিমান হ'ব 20 বছৰমান হ'ব কিবা পৰিচয় মানে ধৰক ট্ৰাক ড্ৰাইভাৰে তাইক ৰেফাৰ কৰাই দিছে তাই ঘৰ চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ থেংক ইউ আপুনি কি পাইছিলে আমাক খালি আমি ৰাস্তা কিনাৰতে আহি পৰি আছে আমি আমালৈ ফোন কৰি আহি পেলাই উঠাই পেলাই লৈ আনিছোঁ ৰাইজ আছিলে ৰাইজে উঠাই দিছে খুব আঘাতপ্ৰাপ্ত নেকি ব্লিডিং হৈ আছিলে প্ৰায় 60% 70% ব্লিডিং হৈ আছে তেনেকৈ আমি হ'লে উঠাই লৈ আনিছোঁ ইপিনে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰি দিছে যদিও একাংশ উচ্চপদস্থ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে আনহাতে লংকাটো সংঘটিত হৈছে আন এক নিৰ্লজ্জ ঘটনা 1 নং কাকি শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষকৰ কামনাৰ বলি হৈছে নিজৰ বিদ্যালয়ৰ 9ম মান শ্ৰেণীৰ ছাত্ৰী লম্পট শিক্ষকৰ নাম চন্দ্ৰ ডেকা ঘৰুৱা টিউচন পঢ়ুৱা সুযোগ লৈ লম্পট শিক্ষক ডেকাই ছাত্ৰীৰ লগত বহুদিনৰ পৰাই চলাই আহিছিল যৌন উৎপীড়ন পিছত সমগ্ৰ ঘটনা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ দৃষ্টিগোচৰ হোৱাত শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ত অভিযোগ দিয়ে যদিও বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰীগৰাকীকে ওলোটাই বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰে ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে উপায়ন্তৰ হৈ কাকিৰ থানাত এজাহাৰ দিয়ে পৰিয়ালটি এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে বিবাহিত লম্পট শিক্ষক চন্দ্ৰ ডেকাক কাকি শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 9ত পঢ়ে এতিয়া মই এজন ঘৰুৱা শিক্ষকৰ ওচৰত মোৰ ছোৱালীজনী দিছিলোঁ ইংৰাজী পঢ়াবলৈ এই মই নোহোৱা সুযোগত ছোৱালীজনীক এটা নিৰ্লজ্জ ঘটনা কৰিছে তাৰ বাবে মই আইনৰ ওচৰত চাপিছোঁ মই উচিত আইন পাব লাগে শিক্ষকৰ নাম কি চন্দ্ৰকান্ত ডেকা তেওঁ সেই বিদ্যালয়ৰ শিক্ষক নেকি হয় তেওঁ টিউচন লোৱা সুযোগ লৈ কৈছে হয় হয় সময় হৈছে এটিসমূহ বাণিজ্যিক বিৰোধীৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge.
For reservation, contact 9957381813 or 8638462619 or 8812998125. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ পাতৰি মজিয়াত ষ্টুডেণ্ট এণ্ড ইয়ৰ্থ কাউন্সিল অৰ্থাৎ যুৱ ছাত্ৰ পৰিষদ নিলিপ সমন্বয়ক পৰিষদ গঠন নিলিপত নৱগঠিত সমন্বয়ক ছাত্ৰ পৰিষদ সজিত তিমুক সভাপতি আৰু ৰূপসিং ফাংচুক সম্পাদকৰ পদত দায়িত্বভাৰ দিয়া হয় বুকাজান জিলা কমিটিৰ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সভাপতি ৱাইচং তেৰাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্বায়ত্তশাসিত ৰাজ্য দাবী প্ৰসংগকে ধৰি গ্ৰামাঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা বিলোচনা কৰে এই সভাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সভাপতি হাৰলংপি কাথাৰ আৰু কেএছএ সাধাৰণ সম্পাদক থমসন ৰংপি আৰু এইচএছডিসি বুকাজান কমিটিৰ জিলা সমন্বয়ক পৰিষদৰ সম্পাদক আমলং ইংটি প্ৰমুখ্যে ছাত্ৰ নেতাসকলে এই সভাত অংশ লয় বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সাজৰ সঞ্চালক ডাক্তৰ হবিবুৰ ৰহমানে নৱপ্ৰজন্মৰ বৌদ্ধিক বিকাশৰ বাবে লাইব্ৰেৰী স্থাপন পৰিকল্পনা হাতত লয় ইতিমধ্যে ৰাজ্যৰ বিপুল সহাৰি লাভ কৰিছে সাজৰ উদ্যোগৰ এই লাইব্ৰেৰীয়ে সাজৰ নপুৰণি গ্ৰন্থ সংগ্ৰহ অভিযানো অব্যাহত আছে এই মহৎ কামত সাংবাদিক চিকিৎসক আৰক্ষী ৰাজনীতিবিদ সমাজসেৱী শিক্ষক আৰু ব্যৱসায়ীসকলে বিভিন্ন গ্ৰন্থ আগবঢ়াইছে নতুনকৈ প্ৰতিষ্ঠিত লাইব্ৰেৰীলৈ কালি নিশা চাৰ্চৰ প্ৰতিনিধিৰ দলে এগৰাকী সাংবাদিকৰ বাসভৱনত উপস্থিত হৈ মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সাদিকুজ জামানে গল্প পুথি কবিতা পুথি আৰু প্ৰবন্ধ পুথিৰ সম্ভাৰেৰে এটি গ্ৰন্থৰ টোপোলা চাৰ্চৰ মেনেজাৰ নজৰুল ইছলামৰ হাতত তুলি দি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰিব নোৱাৰা কাম চাৰ্চৰ উদ্যোগত হৈ আছে হেয়া এক আদৰ্শৰ প্ৰতীক বুলি কোৱাৰ লগতে এক মহৎ কাৰ্যৰ প্ৰতি উদ্যুক্ত হ'বলৈ সকলোকে মুকলি আহ্বান জনায় গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি ৰং আচাৰ আমি প্ৰতিষ্ঠা দিৱস উদযাপন ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰয়াত জয়সিং তেৰাং স্মৃতি প্ৰেক্ষাগৃহ উদযাপন এই প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী অনুসৰি পুৱা কাৰ্বি ৰং আচাৰ আমিৰ সভাপতি ধন সিং তেৰণে পতাকা উত্তোলন সাধাৰণ সম্পাদক ৰূপেন হানছে স্মৃতি তৰ্পণ ডিফু চহৰৰ প্ৰধান পথেৰে শোভাযাত্ৰা আদিৰে শুভাৰম্ভ কৰা হয় কাৰ্বি ৰং আচাৰ আমিৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস এইসমূহ কাৰ্যসূচীৰ অন্তত কাৰ্বি আংলং ৰং আচাৰ আমিৰ সভাপতি ধন সিং ৰংহাঙৰ পৌৰহিত্যত ৰাজহুৱা সভা অনুষ্ঠিত হয় Joykin Paklen Hekji Apa Chongthang Lapen Lengun Tengsapo Alira সভাত কাৰ্বি ৰংহাং ৰংবং ৰং আৰাকৰ ৰিচো ৰামসিং ৰংহাঙে মুখ্য অতিথি হিচাপে অংশ লয় নিমন্ত্ৰিত অতিথি হিচাপে কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সভাত উপস্থিত থাকে সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা ৰিচো ৰামসিং ৰংহাঙে কাৰ্বি পৰম্পৰাগত ৰীতি নীতিক বিকাশ তথা প্ৰচাৰ আৰু জনপ্ৰিয় কৰাৰ দিশত ভাষণ আগবঢ়ায় কাৰ্বি সাংস্কৃতিক সমিতিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ভাষণত কাৰ্বি ভাষা সাহিত্য লোক সাহিত্যকে ধৰি কাৰ্বি চিৰপ্ৰচলিত আইনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে আটাই প্ৰচেষ্টা চলাব লাগে বুলি কয় সভাত ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰা বিধৱা পত্নীসকলক আনুষ্ঠানিকভাৱে অৰ্থ সাহায্য প্ৰদান কৰে উল্লেখ্য যে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় 100 গাঁও বুঢ়াসকলে কাৰ্বি আচাৰ আমেৰ মুকলি সভাৰ লগতে দিনজোৰা বিভিন্ন কাৰ্যসূচীসমূহত অংশ লয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ